আপোনালোকে বৰ্তমান স্ক্ৰীনত যিটো ভিডিঅ' দেখি আছে সেই ভিডিঅ'টোৰ বেকগ্ৰাউণ্ডৰ যিটো কালাৰ আছে পিংক এণ্ড ৰেড এই কালাৰটো অৰিজিনেলি গ্ৰীণ আছিলে এতিয়া গছ গছনিবিলাক যিবিলাক আছে সেইবিলাক গ্ৰীণ আছিলে গতিকে যেতিয়া কালাৰটো চেঞ্জ কৰা হ'ল তেতিয়া এনেকুৱা হ'ল ইয়াত কোনো ধৰণৰ মাস্কিং ব্যৱহাৰ কৰা নাই ইয়াত ইনবিল্ট যিটো লুমিট্ৰি কালাৰ পেনেল আছে প্ৰিমিয়াৰ প্ৰ চিচিৰ এইটোৰে আমি কেনেকৈ কৰিব লাগে এইটো আপোনালোকক দেখাই আছোঁ গতিকে প্ৰথমতে মই এইটো ৰিমুভ কৰি দিওঁ গুচি গ'ল এইটো গুচি গ'ল এতিয়া আমি দেখাই আছোঁ লুমিট্ৰি পেনেলত বিভিন্ন ধৰণৰ অপশ্যন আছে তাৰ ভিতৰত যিটো HSL সেকেন্ডাৰী আছে এইটোত গৈ গিয়াৰটো লৈ ল'ব প্ৰথম তিনিটা গিয়াৰৰ ভিতৰত প্ৰথমটো লৈ আমি যিটো কালাৰ চেঞ্জ কৰিম সেইটোৰ ওপৰত ক্লিক কৰি দিব এটা ক্লিক কৰি দিলোঁ ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আমাৰ মানে যিটো কালাৰ আমি চেঞ্জ কৰিব বিচাৰিছোঁ সেই কালাৰটো চিলেকশ্যন হৈ গ'ল কিমান অংশটো চিলেকশ্যন হ'ল সেইটো জানিবৰ বাবে আমি এইটো ইয়াতে ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে আমি দেখা পাম ইয়াতে কিছুমান অংশ চিলেক্ট হৈছে কিছুমান হোৱা নাই যিহেতু ইয়াতে গোটেইবিলাক গ্ৰীণ আছে এইটো চিলেক্ট হৈছে বাকী এইখিনি ঠাইত হোৱা নাই তাৰ বাবে আমি কি কৰিম অকমান মেনুৱেলি এইটো অকমান বঢ়াই দিছোঁ এইটো হৈ গ'ল এতিয়া আমি কালাৰটো অকমান চেঞ্জ কৰি চাম যেহেতু আমাৰ ইয়াতে কালাৰটো গ্ৰীণ আছে আৰু ইয়াতে কিছুমান ফ্লাৱাৰ্ছ আছে আমাৰ পিংক আছে গতিকে কালাৰটো চেঞ্জ কৰিব লাগিলে আমি ইয়াৰ লগত মিলা কালাৰ এটা কৰিলে ভাল লাগিব ইয়াতে ৰেডলৈকে লৈ গৈছোঁ লৈ যোৱাৰ লগে এতিয়া কি দেখা গ'ল যে কিছুমান লৈছে কালাৰটো কিছুমান লোৱা নাই অৰিজিনেল এইটো আছিল তাৰপাছত এইটো হ'ল এতিয়া মাজৰ অংশবোৰ কেনেকৈ ল'ব গতিকে তাৰ বাবে আমি কি কৰিম ইয়াতে যিটো লাষ্ট গিয়াৰ আছে এইটো আমি ইয়াতে এনেকৈ ক্লিক কৰি দিম ইয়াতে দিয়াৰ লগে লগে কি হ'ল এই ছোৱালীজনীৰ ইয়াতে অকণমান কালাৰটো লৈ ল'লে অকণমান লৈ ল'লে তাৰ বাবে কি কৰিম ইয়াতে মাইনাছ যিটো অপশ্যন আছে সেইটো দিয়াৰ লগে লগে ইয়াৰ পৰা আঁতৰি গ'ল এতিয়া আমাৰ ইয়াৰ কালাৰটো আছিলে গ্ৰীণ এতিয়া আমি ইয়াতে অকণমান ব্লাৰ কৰি দিলোঁ এতিয়া মিক্স হৈ গ'ল যদি ব্লাৰ আমি নকৰোঁ এই এজেছবিলাক চফ্ট নহয় গতিকে অকণমান আমি ইয়াতে ব্লাৰ কৰাই দিলোঁ অকণমান ডিনইজ কৰি দিলোঁ এতিয়া গোটেই অংশটো মিলি গ'ল আৰু এইটো বেছিকৈ ব্লাৰটো বেছি বঢ়াই দিয়াৰ কাৰণেও এইটো ক'ৰবাত কালাৰটো আহি যাব পাৰে এইটো অকণমান কমাই থ'ব এইটো কালাৰটো আগতে গ্ৰীণ আছিলে তাৰপাছত এনেকুৱা হৈ গ'ল ঠিক আছে আপোনালোকে বেলেগ ভিডিঅ'টো এনেকৈ কৰি চাব পাৰে ট্ৰাই কৰি চাব পাৰে এইটো প্লে' কৰাই দেখাই দিছোঁ এবাৰ এইটো প্লে' কৰি দিয়াৰ লগে লগে এনেকুৱা লাগিব যে অৰিজিনেলি এনেকুৱাই কালাৰ আছে আজিলৈকে আহিছোঁ থেংক ইউ